গুড মৰ্নিং, আশা কৰোঁ সকলোৱে ভালে আছে। যোৱা ভিডিঅ'টোত আমি বৰগীত চেপ্টাৰৰ 4ৰ ক নম্বৰটো ব্যাখ্যা কৰিছিলোঁ দশম শ্ৰেণীৰ। আজি আমি ব্যাখ্যা কৰিম 4ৰ খ নম্বৰটো। ইয়াতে ব্যাখ্যা কৰিব দিছে, আতুৰ ভৈলহ হৰি বিষয় বিকলে কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে। আমি এতিয়া ব্যাখ্যা কৰিম। প্ৰথমতে উত্তৰ লিখিম, তাৰপিছত লিখিম প্ৰসংগ। প্ৰসংগত লিখিম আমি, উক্ত কবিতা ফাঁকিৰ আমাৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। নেক্সট দফাত লিখিম আমি সংগতি। ইয়াতে লিখিম, উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰী শ্ৰী মাধৱদেৱে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱান শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। নেক্সট আমি কৰিম ব্যাখ্যা। ইয়াতে লিখিম, কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে এই সংসাৰখন মায়াজালেৰে ভৰা আৰু এই মায়াজালত আবদ্ধ হৈ সকলোৱে ভগৱানক পাহৰি যায় আৰু ভগৱানৰ কৃপা নহ'লে যে আমাৰ মুক্তিৰ পথ মুকলি নহয় সেয়াও পাহৰি যায়। আৰু এই কথা বুজিব পাৰি কবি মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, এই মিছা মায়াৰ পৰা আমাক উদ্ধাৰ কৰি তোমাৰ চৰণ কমলত আমাক ঠাই দিয়া, আমাক উদ্ধাৰ কৰা প্ৰভু।